फ्रेंड्स আপোনালোকক স্বাগতম জনাইছো মোৰ চ্যানেল Sumi's vlog and recipe লৈ আজি সন্ধিয়া ভিডিওটো স্টার্ট কৰিছো কাৰণ বহু দিনৰ মূৰত আজি বাহত হঠাৎ আহিলে আমাৰ ঘৰত মানে বা আৰু ভাগিনী আহিছে ভিডিও থৈ গৈছে হিয়তে অলপ দেৰি হ'ল আহি পাব চাহটা খাই এয়া টিভি চাই আছে আৰু দেউতা বজাৰলৈ গৈছে সৰুকে খানা হ'ব গতিকে আপোনালোকে মোৰ লগত ভিডিওটো কন্টিনিউ কৰিব আৰু মই এই মাইকটো মানে আজি নতুনকে ব্যৱহাৰ কৰিছো হেতু কাৰণে আপোনালোকে ক'ব মোৰ মানে ভয়েস বিলাক স্পষ্টকে শুনা পাইছে নে নাই কমেন্ট কৰি প্লিজ জনাই দিব মিঠা রে এতিয়া আহিছো পাকঘৰলে মানে ভাত বনাও হেতু কাৰণে তেতিয়া কৈছিলো ন দেউতাই বজাৰত গৈছিল তো দেউতাই আনিছে ছাগলী মাংস গতিকে এয়া বনা এইখিনি হৈছে ছাগলী মাংস যে মানে দেউতাই বেছিকৈ মাংস আনিলে হেতু কাৰণে মানে এনেকৈ বাহিৰতে বনাব লগা হ'ল মই এতিয়া এয়া ভাজি আছো মোৰ আঞ্জা হৈ গ'ল আৰু বাহিৰত দি আছে বৰষুণ আপোনালোকে চাগে বৰষুণৰ শব্দ শুনা পাইছে আৰু এতিয়া মই ভাত কেইটা খাই লওঁ কিন্তু মই মানে কেইদিনমান আগতে এমাজনৰ পৰা দুটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু সেই দুটা বস্তুৰ আনবক্সিং কৰিছিল ভাইটিয়ে গতিকে আপোনালোকে সেইটো ভিডিও চাওক ভাত খাই লওঁ ঠিক আছে দুদিনমান আগতে মই মানে এমাজনৰ পৰা দুটা বস্তু অৰ্ডাৰ দিছিলোঁ তো আজি বস্তুকেইটা আহি পালে তো আজি আনবক্সিং কৰি দেখাম অলপ কি কিনো অৰ্ডাৰ দিছিলোঁ আপোনালোকক দেখুৱাম ফাৰ্ষ্টতে এইটো কৰিম এইটো এটা মোবাইলৰ বেক কভাৰ মোৰ মোবাইলটোৰ কাৰণে বেক কভাৰটো অৰ্ডাৰ দিছিলোঁ মানে মোৰ আগৰ বেক কভাৰটো অলপ ফাটিছে আৰু সেইটো ইউজ কৰিব নোৱাৰি সেইকাৰণে মই এইটো এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ এইটো আজি আহিলে ইয়াৰ লগত বেলেগ একো নাই এই বক্সটোৰ ভিতৰত এই অকল এই কভাৰটো আছে লগতে এইখন বিলখন আছে ইনভইচখন আমি চাওঁ নেক্সট ভিতৰত একো নাই এইটো হৈছে এটা মাইক এই ভিডিও বনোৱাৰ কাৰণে ইউটিউবত ভিডিও বনোৱাৰ কাৰণে এইটো অৰ্ডাৰ দিছিলোঁ মানে নৰ্মেলি ফোনত ভিডিও কৰিলে কিবা কিবি বাহিৰৰ নইজবোৰ আহি থাকে সেইটো কাৰণে এই মাইকটো অৰ্ডাৰ দিছিলোঁ এইটোৰ নাম হ'ল বয়া BY-M1 ইয়াৰ ভিতৰত কি কিনো আছে চাওঁ আমি মেইন প্ৰডাক্টটো এতিয়া আমি চাই ইয়াৰ ভিতৰত কি আছে এতিয়া নৰ্মেলি এটা কভাৰ দিছে যাতে ৰাখিব পাৰোঁ পিছত মানে যেতিয়া ইউজ নকৰোঁ যেতিয়া থৈ কিনে ৰাখিব পাৰোঁ লগতে এইডাল হ'ল মেইন প্ৰডাক্টটো এইডাল হ'ল মাইক্ৰফোন এটা মাইকটো এইডাল মাইকেলাৰ বা কিবা কেমেৰা ইউজ কৰি তো এইটো কানেক্ট কৰিবৰ কাৰণে কানেক্টৰ এইটো আছে হোম ৱাইন স্ক্ৰীন এইটো মানে মাইকৰ ইয়াতে মাইকটোৰ ইয়াতে লগালে এই উইন নইজবোৰ নাহে ইয়াতে লগোৱা দেখাই আছোঁ বাৰু কেনেকৈ লগায় তাৰ লগত আছে এটা বেটাৰী আৰু ইয়াতে এটা আছে আপোনাৰ ইয়াৰ লগত আছে এটা ক্লথ ক্লিপ এই যিটো এনেকৈ মাইকটো ইয়াতে লগাই কিনে ইয়াতে কলাৰত বা ইয়াতে লগাব পাৰি এইখিনি বস্তুৱেই আছে ইয়াৰ লগত তো এইটো হ'ল মেইন প্ৰডাক্টটো ইয়াতে এটা কেপচুল এটা আছে ইয়াৰ ভিতৰত বেটাৰীটো যে আহিছিলে লগত তো এই বেটাৰীটো কেপচুলটো ইয়াতে খুলি ইয়াতে বেটাৰীটো কেমেৰা বা লেপটপ DSLR-ত তেতিয়া এই বেটাৰীটো ইয়াতে ইউজ কৰি ইয়াতে অন কৰিলে এইটো কেপচুলটো অন কৰিলে ইয়াতে অন অফ দুটা চুইচ আছে ইয়াতে অন অফ দুটা চুইচ আছে ইয়াতে অন কৰিলে কেমেৰা DSLR লেপটপ এইবোৰত ইউজ কৰিলে অন কৰিব লাগে তেতিয়া মানে ভইচটো এম্প্লিফাই হৈ কিনে ভাল হয় আৰু যদি আমি স্মাৰ্টফোনত ইউজ কৰোঁ নৰ্মেল মোবাইলত ইউজ কৰোঁ তো এইটো অফ কৰি ৰাখিলে হ'ল অন কৰিলে এইটো বেটাৰীটো লগাব লাগিব তেতিয়া বেটাৰীটোৰ পৰা মানে পাৱাৰ লয় এইখিনি আছিলে
ইয়াৰ লগত এইটো মাইক ইয়াতে আপোনাৰ এই মাইকটোৰ লগত এইটো যিটো মাইক আছে ইয়াতে এইটো উইণ্ড স্ক্ৰীনটো ইয়াতে লগালে তেতিয়া আপোনাৰ যিবোৰ নইজ থাকে উইণ্ড নইজ সেইবোৰ আপোনাৰ নাহে আৰু এই ক্লিপটো ইয়াতে লগাই দিলে হ'ল তেনেকৈ প্ৰেছ কৰি ইয়াতে লগাই পিছত যেতিয়া ইউজ কৰিম তেতিয়া এনেকৈ লগাই কিনে এনেকৈ ইউজ কৰিব পাৰি তো এইখিনি আছিলে এই অনলাইনত এইখিনি অৰ্ডাৰ দিছিলোঁ আনবক্সিঙৰ ভিডিঅ'টো আজি ইমানেই